সুৰৰে দেউলৰে হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু AC অফিচিয়েল ইউটিউব চেনেল। আপোনালোকৰ সৈতে আছোঁ মই AC অফিচিয়েলৰ ফালৰ পৰা অনুপল শইকীয়া। আমি AC অফিচিয়েলত সৰ্বমুঠ 2জন সদস্য আছোঁ, তাৰে এজন হৈছোঁ মই, আৰু আনজনেও আপোনালোকৰ কেতিয়াবা সময় সুবিধা পালে আপোনালোকৰ লগত এনেদৰে নিজৰ সময় শ্বেয়াৰ কৰিব। আৰু মই আমি এইটো প্ৰথম ব্লগ ভিডিঅ' বনাইছোঁ। আশা কৰোঁ সকলোৱে আমাক ছাপোৰ্ট কৰিব, আমাৰ ভিডিঅ'টো আদৰি ল'ব, আগৰবোৰ যেনেদৰে আদৰি লৈছে। আৰু প্ৰথমে আপোনালোক সকলোকে আমাৰ 2.4K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোক নোহোৱা হ'লে আমি এনেকৈ কেতিয়াও এইখিনি সম্ভৱ নহয়। আপোনালোকৰ ছাপোৰ্ট পোৱাৰ কাৰণেহে আমি ইমানখিনি আগবাঢ়িব পাৰিছোঁ। আৰু তাৰ উপৰিও আমি একেদৰে আপোনালোকক যিমান পাৰোঁ আছামিজ চিৰিয়েলৰ যিখিনি স্ক্ৰীণ ৰেকৰ্ডিং দি যাব ট্ৰাই কৰিছোঁ। আপোনালোকেও আমাক কমেণ্ট কৰি জনাব আমাৰ স্ক্ৰীণ ৰেকৰ্ডিঙৰ কোৱালিটিখিনি কেনেকুৱা পাইছে, সকলোখিনি আপোনালোকে জনাব। আৰু ডাইৰেক্ট নধৰিব আৰু এই ভ্লগ ভিডিঅ' ফাৰ্ষ্ট বনাইছোঁ আজি, এনেকৈ ফাৰ্ষ্ট অন কেমেৰা আহিছোঁ। ফেচ ৰিভিলেই কৈছোঁ একচুৱেলি, আৰু ইমান প্লেনিং নাছিলে, হ'লেও এতিয়া বনাওঁ ভাবিছোঁ। এনেকৈ দি যাব ট্ৰাই কৰিম, যি পাৰোঁ যেইটা ভিডিঅ' পাৰোঁ। আৰু আপোনালোকে খালি আদৰি ল'ব যাতে। আৰু ডাইৰেক্ট নধৰিব, ইমান নাজানো ভ্লগ ভিডিঅ' বনাব। প্ৰথম বনাইছোঁ এনেকৈ, কেমেৰাও নিজৰ মোবাইল কেমেৰাই, আৰু প্লাছ কথা বতৰা ইমান মই এইবোৰ যেনেকৈ স্ক্ৰিপ্ট এইবোৰ এনেকুৱাত ৰেডি কৰা নাই। নিজৰ মুখত যি তাকে কৈছোঁ, আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই ল'ব। আবেলিৰে ৰ'দালি ধীৰে ধীৰে হেৰাই যায়, আবেলিৰ ৰ'দালি ধীৰে ধীৰে হেৰাই যায়, আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে, শেৱালি যেন তৰালি চাব খুজিও নেদেখো মই, ক'তে বা আছা অ লগৰ তুমি। ধীৰে ধীৰে হেৰাই যায়, আবেলিৰে ৰ'দালি ধীৰে ধীৰে ধিমিকি জ্বলে, শেৱালি যেন তৰালি। মিঠা মিঠা গীত হৈ ৰোৱা, পাৰ হোৱা অতীতক মনত কৰোঁ। আজি আমাৰ প্ৰথম ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, প্ৰথম যিটো ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আমাৰ শিৱসাগৰ। মই শিৱসাগৰ ল'ৰা হয়, মোৰ নাম অনুপল শইকীয়া। এই শিৱসাগৰৰ জয়সাগৰ নাম সকলোৱে শুনিছে। জয়সাগৰতে এনেকুৱা এটা কীৰ্তিস্তম্ভ আছে যিটোৰ বিষয়ে খুব কম সংখ্যক মানুহে জানে। গতিকে মই ভাবিছোঁ আপোনালোকে পিছফালৰ চিনেৰীবোৰ চাওক, ধুনীয়া লাগিছে নহয় জানো? চিনেৰীটো এইফালে দিছে ছানছেট হৈ আছে।
চ' মই ভাবিছোঁ কি আজি ইয়ালৈ আহিছোঁ এনেকৈ ব্লগ ভিডিঅ'টো বনাম বুলি। এই মই য'ত আছোঁ ইয়াৰ হৈছে জয়মতীৰ সমাধিস্থল অৰ্থাৎ জয়মতী মৈদাম। ইয়াক আনহাতে ফাকুৱা দৌল বুলিও কোৱা হয়। এই কীৰ্তিস্তম্ভটোৰ বিষয়ে খুব কম সংখ্যক মানুহে জানে, মানে জনাটো দূৰৰ কথা, নামেই নুশুনে, মানে নামেই শুনা নাই হয়তো। সেয়েহে মই ভাবিলোঁ এনেকৈ ইয়াৰ বিষয়ে যি পাৰোঁ আগবঢ়াই দিওঁ আপোনালোকৰ মাজলৈ। আপোনালোকে যদি ভাল পায় ধৰি ল'ব। জয়মতী কুঁৱৰীটো সকলোৱে চিনি পায়। জয়মতী আছিলে আমাৰ স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী আছিলে তেওঁ। তেখেতে কি কৰিছিলে, তেখেতে আমাৰ দেশ ৰক্ষাৰ বাবে, নিজৰ স্বামী ৰক্ষাৰ বাবে 14 দিন একেৰাহে অনিদ্ৰা অনাহাৰে যমৰ জীয়াটো শাস্তি ভুগি ভুগি লাষ্টত মৃত্যুবৰণ কৰিছিল। সেই মহান মহীয়সী সতী জয়মতীৰ স্মৃতিতে এই কীৰ্তিস্তম্ভটি নিৰ্মাণ কৰা হৈছিল। আৰু নিৰ্মাণ কৰিছিল তেওঁৰে পুত্ৰ ৰুদ্ৰসিংহই, স্বৰ্গদেউ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ যেতিয়া বুৰঞ্জীৰ মতে যেতিয়া ৰুদ্ৰসিংহ ৰাজপাটত বহিছিল, তাৰপিছতে তেওঁ আৰু কি হৈছিল যে জয়মতীক যেতিয়া শাস্তি দি তেওঁ মানে মৃত্যু হ'ল, মৃত্যু হোৱাৰ পিছত তেওঁ কি কৰিলে, মানে ল'ৰা ৰজা চুলিকফা আৰু লালুকসোলা বৰফুকনৰ মানে নেতৃত্বত মানে যিটো তেওঁৰ মৃতদেহ আছিলে, মৃতদেহটো কি কৰিলে, এই মানে গোপনে সৎকাৰ কৰি থৈ দিলে, এনেকৈ বুৰঞ্জীত আছে। ইয়াৰ পিছত যেতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহ যেতিয়া ৰাজপাটত বহিছিল, তেতিয়া তেওঁ কি কৰিলে, মাকৰ স্মৃতি, মাকৰ এটা সোণৰ প্ৰতিমূৰ্তি বনাইছিল বুলি, নিৰ্মাণ কৰিছিল বুলি জনা যায়। সেই প্ৰতিমূৰ্তিটোকে ইয়াতে মানে মৈদাম নিৰ্মাণ কৰি তাৰ ওপৰত দৌলটি নিৰ্মাণ কৰিছিল। এই দৌলটিক ফাকুৱা দৌল বুলি জনা যায়। আৰু এয়াই হৈছে জয়মতী মৈদাম। স্থানীয় লোকৰ মতে যে জয়মতীক যেতিয়া শাস্তি দি তেওঁ মৃত্যু হোৱাৰ পিছত এইখন হেনো পিটনি আছিলে হেনো, ইয়াত হেনো দলিয়াই দিছিলে নে মানে ইয়াতে পেলাই দিছিলে হপায়, তেনেকৈ কোৱা হৈছে, মই শুনিছোঁ মানে। তাৰপৰা যেতিয়া ৰুদ্ৰসিংহ যেতিয়া ৰাজপাটত বহিল, তেওঁ কি কৰিলে, মাকৰ স্মৃতি ৰক্ষাৰ বাবে য'ত পিটনিখন তেওঁ চিনাক্ত কৰি উলিয়াই জেগাডোখৰ, তাতে কি কৰিলে, এনেদৰে এই মৈদামটো নিৰ্মাণ কৰিলে। তাৰপিছত আৰু এনেদৰে ইয়াৰ ওপৰতে ফাকুৱা দৌল বুলি এই দৌলটি স্থাপন কৰিলে। এই দৌলটি আপোনালোকৰ দৌলটি কেনেকুৱা মই আপোনালোকক দেখাইছোঁ। আৰু মই যিখিনি তথ্য পাইছোঁ তাত পাইছোঁ যে ইয়াত খটখটি, ওপৰলৈ অহা খটখটিখিনি আপোনালোকে দেখিছে, খটখটি ইয়াত মুঠতে সৰ্বমুঠ 21টা আছে বুলি কৈছে। আৰু আনবিলাক আহোম কীৰ্তিস্তম্ভৰ নিচিনাকৈ ৰংঘৰত যেনেকুৱা আছিলে হাঁহ কণী, গুড়, বৰা চাউল ইত্যাদি এনেকুৱা মিশ্ৰণেৰে বনোৱা ইটা, এই দৌলটিও তেনেদৰে বনোৱা আছে। আৰু আন আহোম যুগত নিৰ্মাণ কৰা মন্দিৰবিলাকৰ নিচিনাকৈ এই মন্দিৰটো 8কোণীয়া হয়। আৰু ইয়াত 8টা বৃহৎ আকাৰৰ খুঁটা আছে। খুঁটাকেইটা মই আপোনালোকক দেখাম এইখিনি। আৰু এই দৌলটো আপোনালোকৰ 1703 চনৰ পৰা 1704 চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিলে। ইয়াৰ ওপৰত তথ্য এইখিনি আছে মই এতিয়ালৈকে যিমান গম পাইছোঁ। আৰু এতিয়া এই কীৰ্তিস্তম্ভটোৰ কথা হ'ল কি, এই কীৰ্তিস্তম্ভটো বহু দিনলৈকে প্ৰশাসন, প্ৰত্নতাত্ত্বিক বিভাগ, পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ কাৰোৱে মানে চকু অৱহেলিত হৈ আছিলে। অৱস্থা মানে জৰাজীৰ্ণ। যোৱা 7 মাহমান আগলৈকে ইয়াৰ অৱস্থা যিটো আপোনালোকে দেখিলে মানে নকয় মানে, এইটো যে জয়মতী মৈদাম বা এতিয়া অকণমান উন্নত হৈছে। আৰু ইয়াত কি হৈছিলে যে চাৰিওফালে গৰু ছাগলী চৰি ফুৰে, আৰু পৰিৱেশটো একেবাৰে মানে সুস্থিৰ নহয় মানে। আৰু কি হয়, ইয়াৰ যিবিলাক ইটা আছিলে, আহোম যুগত নিৰ্মাণ কৰা যিবিলাক ইটা আছিলে, এই ইটাবোৰ মানুহে মানে কিছুমান দুষ্কৃতিকাৰী আছে, দুষ্কৃতিকাৰীয়ে কি কৰে, ইয়াৰ পৰা চুৰ কৰি নিয়াও দেখা গৈছিলে। কিন্তু এতিয়া প্ৰশাসনিক বিভাগে ইয়াৰ ওপৰত একশ্যন লৈছে। আপোনালোকক মই চাইনবোৰ্ডত লিখা আছে দেখাই দিম। ইয়াৰ পৰা যদি কোনো দুষ্কৃতিকাৰীয়ে ইটা বা এনেকুৱা আন কিবা বস্তু যদি ক্ষয়ক্ষতি কৰে বা চুৰ কৰে বা এনেকুৱা কিবা কাম কৰে, তেওঁক 3 মাহ পৰ্যন্ত কাৰাদণ্ড দিয়া হ'ব। আৰু অন্যথা
5,000 টকাৰ জৰিমনা ভৰিব লাগিব। গতিকে সেইখিনি এতিয়া অলপ চকু দিছে বাৰু, আৰু এই যোৱা 7 মাহমান আগতে এইটো গোটেই চাৰিওফালে চাফ চিকুণ কৰিলে, কিন্তু ইয়াৰ কি হয়, চৌপাশটো গোটেই এতিয়াও নলা নৰ্দমা পানীয়ে ভৰপূৰ, বৰষুণ দিলে পানীয়ে ভৰি যায়। সেয়েহে এতিয়াও কিছু উন্নত কৰিবলৈ আছে, কিছু নহয় বহুতেই উন্নত কৰিবলৈ আছে। গতিকে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে ভালদৰে, জয়মতী আমাৰ দেশৰ কাৰণে কিমান ত্যাগ কৰি গ'ল, তেওঁক যদি তেওঁৰ স্মৃতি স্তম্ভটোকে যদি আমি ভালকৈ সযতনে ৰাখিব নোৱাৰোঁ, তেন্তে আমি একেবাৰে দুৰ্ভাগ্যৰ বিষয় এইটো। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 মই পোৱা তথ্যমতে আছিলে কি তাত 21টা আছে বুলি, কিন্তু ইয়াত দেখোন 37টা আছে। তলৰ কেইটাৰ পৰা বনোৱা নতুনকৈ, ইয়াৰ এইখিনিৰ পৰা হয়তো এইখিনিলৈকে এইকেইটা হয়তো কাউণ্ট নকৰে, তাৰ ওপৰৰখিনি হ'ব হয়। দেখিছে কিমান প্ৰকাণ্ড কোঠা, তেনেকৈ 8টা কোণত 8টা আছে। এই মই যে কৈছিলোঁ ইয়াত দেখিছে এইবোৰ নলা নৰ্দমা পানী গোটেই লেতেৰা হৈ আছে, চৌপাশে কেৱল এনেকুৱা পানী আছে, বোকা পানী হৈছে। হেৰিটো এটা খুঁটা, তেনেকৈ 8টা কোণত 8টা খুঁটা আছে, বুজিছে। বোলক এতিয়া মই চাইনবোৰ্ডখন দেখাম, ঠিক আছে। আকৌ এবাৰ চাই লওঁ, আকৌ এবাৰ চাই লওঁ, বুজিছে, ঠিক আছে। গাঁৱত এতিয়া অহা ৰাস্তা দেখিছে কিমান লেতেৰা হৈ আছে, এতিয়া বৰষুণ দি। ঠিক আছে, মই চাইনবোৰ্ডখন দেখাই দিছোঁ। ইয়াত চাইনবোৰ্ডত কি লিখা আছে, অসম চৰকাৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসম, ফাকুৱা দৌল, জয়সাগৰ, শিৱসাগৰ জিলা, জাননী। এই প্ৰত্নতাত্ত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়ম 1959 দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে, যিয়ে এই কীৰ্তিচিহ্ন ধ্বংস, স্থানান্তৰ, ক্ষয়ক্ষতি, সলনি, বিকট, বিপদগ্ৰস্ত অথবা অপব্যৱহাৰ কৰিব। তেওঁ 3 মাহ পৰ্যন্ত কাৰাদণ্ড নাইবা 5,000 টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ'ব। প্ৰত্নতত্ত্ব সঞ্চালকালয়, অসম, আমবাৰী, গুৱাহাটী। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।